সম্প্ৰীতিৰ বাৰ্তাবাহক দক্ষিণ বিহালী বিহু সন্মিলনী ৫১তম ৰঙালী বিহু উদযাপন বহাগৰ আগমনৰ লগে লগে সমগ্ৰ ৰাজ্যতে বিভিন্ন ঠাইত মুকলি বিহুকে আদি কৰি মঞ্চ বিহু উদযাপন কৰি অহা হৈছে। ঠিক তেনেদৰে ১৯৬৮ চনত পোনপ্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছিল দক্ষিণ বিহালী বিহু সন্মিলনী। সেই সময়ত প্ৰচলিত আহতৰ তলৰ বিহু বৰ্তমান সময়ত যদিও মঞ্চলৈ ধাৱমান হৈছে, তথাপিও গাঁওবাসীৰ মনত যেন একেই আছে উৎসাহ উদ্দীপনা। বিগত বৰ্ষবোৰৰ দৰে এই বৰ্ষতো অঞ্চলটোৰ স্বেচ্ছাসেৱী সংগঠন দক্ষিণ বিহালী যুৱ সংঘ সম্প্ৰীতিৰ বাৰ্তাবাহক দক্ষিণ বিহালী বিহু সন্মিলনী ৫১তম ৰঙালী বিহু উদযাপন বহাগৰ আগমনৰ লগে লগে সমগ্ৰ ৰাজ্যতে বিভিন্ন ঠাইত মুকলি বিহুকে আদি কৰি মঞ্চ বিহু উদযাপন কৰি অহা হৈছে। ঠিক তেনেদৰে ১৯৬৮ চনত পোনপ্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছিল দক্ষিণ বিহালী বিহু সন্মিলনী। সেই সময়ত প্ৰচলিত আহতৰ তলৰ বিহু বৰ্তমান সময়ত যদিও মঞ্চলৈ ধাৱমান হৈছে, তথাপিও গাঁওবাসীৰ মনত যেন একেই আছে উৎসাহ উদ্দীপনা। বিগত বৰ্ষবোৰৰ দৰে এই বৰ্ষতো অঞ্চলটোৰ স্বেচ্ছাসেৱী সংগঠন দক্ষিণ বিহালী যুৱ সংঘ সম্প্ৰীতিৰ বাৰ্তাবাহক দক্ষিণ বিহালী বিহু সন্মিলনী ৫১তম ৰঙালী বিহু উদযাপন বহাগৰ আগমনৰ লগে লগে সমগ্ৰ ৰাজ্যতে বিভিন্ন ঠাইত মুকলি বিহুকে আদি কৰি মঞ্চ বিহু উদযাপন কৰি অহা হৈছে। ঠিক তেনেদৰে ১৯৬৮ চনত পোনপ্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছিল দক্ষিণ বিহালী বিহু সন্মিলনী। সেই সময়ত প্ৰচলিত আহতৰ তলৰ বিহু বৰ্তমান সময়ত যদিও মঞ্চলৈ ধাৱমান হৈছে, তথাপিও গাঁওবাসীৰ মনত যেন একেই আছে উৎসাহ উদ্দীপনা। বিগত বৰ্ষবোৰৰ দৰে এই বৰ্ষতো অঞ্চলটোৰ স্বেচ্ছাসেৱী সংগঠন দক্ষিণ বিহালী যুৱ সংঘ সম্প্ৰীতিৰ বাৰ্তাবাহক দক্ষিণ বিহালী বিহু সন্মিলনী ৫১তম ৰঙালী বিহু উদযাপন বহাগৰ আগমনৰ লগে লগে সমগ্ৰ ৰাজ্যতে বিভিন্ন ঠাইত মুকলি বিহুকে আদি কৰি মঞ্চ বিহু উদযাপন কৰি অহা হৈছে। ঠিক তেনেদৰে ১৯৬৮ চনত পোনপ্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছিল দক্ষিণ বিহালী বিহু সন্মিলনী। সেই সময়ত প্ৰচলিত আহতৰ তলৰ বিহু বৰ্তমান সময়ত যদিও মঞ্চলৈ ধাৱমান হৈছে, তথাপিও গাঁওবাসীৰ মনত যেন একেই আছে উৎসাহ উদ্দীপনা। বিগত বৰ্ষবোৰৰ দৰে এই বৰ্ষতো অঞ্চলটোৰ স্বেচ্ছাসেৱী সংগঠন দক্ষিণ বিহালী যুৱ সংঘ সম্প্ৰীতিৰ বাৰ্তাবাহক দক্ষিণ বিহালী বিহু সন্মিলনী ৫১তম ৰঙালী বিহু উদযাপন বহাগৰ আগমনৰ লগে লগে সমগ্ৰ ৰাজ্যতে বিভিন্ন ঠাইত মুকলি বিহুকে আদি কৰি মঞ্চ বিহু উদযাপন কৰি অহা হৈছে। ঠিক তেনেদৰে ১৯৬৮ চনত পোনপ্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছিল দক্ষিণ বিহালী বিহু সন্মিলনী। সেই সময়ত প্ৰচলিত আহতৰ তলৰ বিহু বৰ্তমান সময়ত যদিও মঞ্চলৈ ধাৱমান হৈছে, তথাপিও গাঁওবাসীৰ মনত যেন একেই আছে উৎসাহ উদ্দীপনা। বিগত বৰ্ষবোৰৰ দৰে এই বৰ্ষতো অঞ্চলটোৰ স্বেচ্ছাসেৱী সংগঠন দক্ষিণ বিহালী যুৱ সংঘ সম্প্ৰীতিৰ বাৰ্তাবাহক দক্ষিণ বিহালী বিহু সন্মিলনী ৫১তম ৰঙালী বিহু উদযাপন বহাগৰ আগমনৰ লগে লগে সমগ্ৰ ৰাজ্যতে বিভিন্ন ঠাইত মুকলি বিহুকে আদি কৰি মঞ্চ বিহু উদযাপন কৰি অহা হৈছে। ঠিক তেনেদৰে ১৯৬৮ চনত পোনপ্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছিল দক্ষিণ বিহালী বিহু সন্মিলনী। সেই সময়ত প্ৰচলিত আহতৰ তলৰ বিহু বৰ্তমান সময়ত যদিও মঞ্চলৈ ধাৱমান হৈছে, তথাপিও গাঁওবাসীৰ মনত যেন একেই আছে উৎসাহ উদ্দীপনা। বিগত বৰ্ষবোৰৰ দৰে এই বৰ্ষতো অঞ্চলটোৰ স্বেচ্ছাসেৱী সংগঠন দক্ষিণ বিহালী যুৱ সংঘ সম্প্ৰীতিৰ বাৰ্তাবাহক দক্ষিণ বিহালী বিহু সন্মিলনী ৫১তম ৰঙালী বিহু উদযাপন বহাগৰ আগমনৰ লগে লগে সমগ্ৰ ৰাজ্যতে বিভিন্ন ঠাইত মুকলি বিহুকে আদি কৰি মঞ্চ বিহু উদযাপন কৰি অহা হৈছে। ঠিক তেনেদৰে ১৯৬৮ চনত পোনপ্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছিল দক্ষিণ বিহালী বিহু সন্মিলনী। সেই সময়ত প্ৰচলিত আহতৰ তলৰ বিহু বৰ্তমান সময়ত যদিও মঞ্চলৈ ধাৱমান হৈছে, তথাপিও গাঁওবাসীৰ মনত যেন একেই আছে উৎসাহ উদ্দীপনা। বিগত বৰ্ষবোৰৰ দৰে এই বৰ্ষতো অঞ্চলটোৰ স্বেচ্ছাসেৱী সংগঠন দক্ষিণ বিহালী যুৱ সংঘ সম্প্ৰীতিৰ বাৰ্তাবাহক দক্ষিণ বিহালী বিহু সন্মিলনী ৫১তম ৰঙালী বিহু উদযাপন বহাগৰ আগমনৰ লগে লগে সমগ্ৰ ৰাজ্যতে বিভিন্ন ঠাইত মুকলি বিহুকে আদি কৰি মঞ্চ বিহু উদযাপন কৰি অহা হৈছে। ঠিক তেনেদৰে ১৯৬৮ চনত পোনপ্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছিল দক্ষিণ বিহালী বিহু সন্মিলনী। সেই সময়ত প্ৰচলিত আহতৰ তলৰ বিহু বৰ্তমান সময়ত যদিও মঞ্চলৈ ধাৱমান হৈছে, তথাপিও গাঁওবাসীৰ মনত যেন একেই আছে উৎসাহ উদ্দীপনা। বিগত বৰ্ষবোৰৰ দৰে এই বৰ্ষতো অঞ্চলটোৰ স্বেচ্ছাসেৱী সংগঠন দক্ষিণ বিহালী যুৱ সংঘ সম্প্ৰীতিৰ বাৰ্তাবাহক দক্ষিণ বিহালী বিহু সন্মিলনী ৫১তম ৰঙালী বিহু উদযাপন বহাগৰ আগমনৰ লগে লগে সমগ্ৰ ৰাজ্যতে বিভিন্ন ঠাইত মুকলি বিহুকে আদি কৰি মঞ্চ বিহু উদযাপন কৰি অহা হৈছে। ঠিক তেনেদৰে ১৯৬৮ চনত পোনপ্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছিল দক্ষিণ বিহালী বিহু সন্মিলনী। সেই সময়ত প্ৰচলিত আহতৰ তলৰ বিহু বৰ্তমান সময়ত যদিও মঞ্চলৈ ধাৱমান হৈছে, তথাপিও গাঁওবাসীৰ মনত যেন একেই আছে।